গুড মৰ্ণিং বন্ধুসকল। আৰু বহুতে মোক সুধি আছিলে সাইকোমেট্ৰিক টেষ্টৰ ওপৰত, মানে আমাক কি সুধিছিলে, আমাৰ এক্সপিৰিয়েঞ্চ আৰু ধৰক মানে বিভিন্ন ডিষ্ট্ৰিক্টৰ এতিয়া মোৰ বন্ধুসকল আছে, তো তেওঁলোকৰ ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন আৰু কি সুধিছিলে আৰু তেওঁলোকৰ অনুভৱবিলাক মই জানিবলৈ চেষ্টা কৰিম। আৰু প্ৰথমে আমাৰ টেংগ্ৰ মমিন আছে। টেংগ্ৰ মমিন কোন ডিষ্ট্ৰিক্ট? মোৰ গোৱালপাৰা। আৰু তোমাক সাইকোমেট্ৰিক টেষ্টত মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলে? আৰু প্ৰথম হ'ল ৰিজনিঙৰ ওপৰত সুধিছিল, তাৰপিছত মোৰ নিজৰ বিষয়ে সুধিছিল, আৰু কামাণ্ডৰ কাৰণে কিয় মানে আহিব বিচাৰিছে কামাণ্ডত, সেইবিলাক আৰু সপোনটো কি আছিল। তাৰপিছত ঘৰৰ বিষয়ে সুধিছিল, আৰু ঘৰত গুণ আছে, কি কৰি খায় এইবিলাক সুধি, তাৰপিছত কিমান ফিটনেছ আছে, এইটো কিমান আপুনি মানে কিমান নিজকে মানে ৰেডি কৰিছা কামাণ্ডৰ কাৰণে ইয়াত আহিবলৈ বুলি সুধিছিল। তাৰপিছত মই ক'লোঁ মই 2 বছৰ প্ৰেক্টিছ কৰিছোঁ ছাৰ বুলি ক'লোঁ, ৰানিং কৰিছোঁ, পুছ আপ কৰিছোঁ, কি কয় এইটো চিন আপ কৰিছোঁ। তাৰপিছত মোক কৈছে 300 বাৰ পুছ আপ মাৰিবি, তাৰপিছত কামাণ্ডৰ কাৰণে ফিট হ'ব বুলি কৈছিল। তাৰপিছত মই নোৱাৰোঁ বুলি কৈছে। যি সুধিছে এইটো সঁচা কৈছোঁ, মিছা কোৱা নাই। তাৰপিছত 100 বাৰ কৈছিল, লাষ্টত মই ক'লোঁ 30 বাৰ মই কৰিব পাম বুলি কৈছিলোঁ। তাৰপিছত 100 বাৰ কৰ, নহ'লে কামাণ্ডৰ কাৰণে আনফিট হ'ব কৰা বুলি কৈছিল। মই 100 বাৰৰ পুছা মাৰি আহিলোঁ, তাৰপিছত চিলেক্ট হৈ গ'ল। মেইনলি মানে কনফিডেণ্ট আৰু মানে আত্মবিশ্বাস আৰু লগতে ব্যৱহাৰটো মানুহৰ সেইটোৱে চোৱা হৈছিলে। আৰু 2-এটা ধৰক জেনেৰেল কুৱেশ্যন, আৰু আপুনি কিহৰ লগত জড়িত, ফিটনেছৰ লগত হ'লে ফিটনেছৰ ওপৰত সেইবিলাকে সোধা হয়। আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ হৈছিলে। এইফালে আছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বাস্তৱ। কি সুধিছিলে? এনেই 2টামান জাষ্ট নৰ্মেল। মোকতো একো বেলেগকৈ একো সোধা নাই, এনেকৈ অকল ঘৰ ক'ত সুধিলে, মানে কি হয় নাজানো, কিন্তু মানে মানুহটো চাই পিনে নুসুধিলে নে কিয়ে নাজানো, কিন্তু ঘৰ ক'ত সুধিলে, কোন কোন আছে সুধিলে, তাৰপৰা মানে কি কৰি আছা এতিয়া বৰ্তমান সুধিলে, পঢ়ি আছা নে কি কৰিছা এনেকৈ সুধিলে। সেইবোৰে আৰু বেলেগটো মোক একো নুসুধিলে দেখোন, মোক কি বুলি ক'ম আৰু তাৰপিছত আৰু নাই সোধা বুলিয়ে ক'ব লাগিব। ঠিকে। তাৰপিছত আৰু কি হ'ল, আপোনালোকে চবে প্ৰেক্টিছ কৰক, নিজকে মানে ইনষ্ট্ৰাকশ্যনটো কেনেকৈ দিব সেইবিলাক প্ৰেক্টিছ কৰিব লাগিব। কেতিয়াবা আপোনাৰ মানে ইনষ্ট্ৰাকশ্যনটো দিবলৈ ক'ব পাৰে, শুদ্ধকৈ দিলে হ'ল, ভালকৈ মনোযোগ দি একটা কেমেৰা ল'বি, তাৰপিছত প্ৰেক্টিছ কৰিবি, তাতে লিখিখিনি ভালকৈ তেনেকুৱা কৰিব পাৰে। ঠিক আছে। মানে এই কথাটো ইম্পৰ্টেণ্ট, যেতিয়া আপোনালোকৰ মানে পৰিচয়টো দিব হয় নিজৰ, সেইটো আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব। যদি আইনা আছে এখন, আইনাৰ ওচৰত থিয় হ'ব মানে ফিটকৈ, আৰু নিজৰ পজিশ্যন ঠিক কৰিব, আৰু কথা ক'বলৈ চেষ্টা কৰিব একদম আই টু আই কণ্টেক্ট কৰি, তেতিয়া কনফিডেন্ট লেভেলটো আহিব। আৰু হয়, মানুহ চাই প্ৰশ্ন সুধিছিলে, লগতে কি হয় ফিজিকেল মাৰ্কৰ ওপৰত, যাৰ ফিজিকেল মাৰ্ক ভাল আছিলে, কিছুমান দেখা পোৱা গৈছিলোঁ ফিজিকেল মাৰ্ক যাৰ ভাল তাক ফিজিকেলৰ ওপৰত, আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰা হয়। আৰু লগতে আমাৰ আৰু কোনোবাই ক'ব, অনুকূল এই লাজ কৰিছে, পল ৰাতিৰে মানুহ। আৰু বিভিন্ন ভাষা দিয়া প্ৰেক্টিছ কৰিব লাগে, যেনেকৈ হিন্দী হওক, ইংলিছ হওক। অকণমান মানে ইংলিছ নাজানিব পাৰে, কিন্তু হিন্দীটো লাগে আৰু হিন্দী ভালকৈ গম নাপালেও একো নাই, হিন্দী মই কমফৰ্টেবল নহয় বুলি কৈ দিলে হ'ব, অসমীয়াত ক'লে হ'ল। ঠিক আছে। সেইটো ডাইলগ মই এতিয়া ক'মেই। মানে যদি হিন্দীত ক'ব পাৰে বেছি ভাল, কাৰণ তাতে চেণ্ট্ৰেলৰ যিবিলাক ফ'ৰ্চৰ অফিচাৰবিলাক থাকে, তো তেওঁলোকে হিন্দীতে বিশেষকৈ কথা পাতে। যদি অসমীয়াটো কয় একো প্ৰব্লেম নাই, কাৰণ অসম পুলিচৰো মানুহ থাকে তাত, একো দিগদাৰ নহয়। যিটো আপোনালোকে কমফৰ্টেবল সেইটোতে পাতিব পাৰিব। আৰু মই ক'ব বিচাৰোঁ যে যোনে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয়, সেইবিলাকতো ইংলিছত ডেফিনেটলি সুধিব। মোকো সুধিছিল, মই ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয়, তথাপিও মই মানে ইংলিছটো ইমান নাজানো, তথাপিও যিমান পাৰে গৈছোঁ আৰু চেষ্টা। আছামিজত মানে আছামিজ টকিং ইয়াৰ ঠিক নাছিলে, ট্ৰেইনিঙত আহি ঠিক হৈছে ইয়াৰ বহুতখিনি। এতিয়া হয়, শুনিলে আপোনালোকে অসমীয়াত ইমান ধুনীয়াকৈ কৈ দিলে। আৰু মোক সুধিছিলে বিশেষকৈ, মই যিহেতু NCC কৰি আছিলোঁ আপোনালোকে গম পায়, আৰু মই সোমাওঁতে জৈন ছাৰ মে আই কাম ইন বুলি সুধি লৈছিলোঁ। তেতিয়া মোক সুধিলে যে তুমি কিবাত কৰি আছা নেকি? মই ক'লোঁ নহয়, মই NCC কেডেট। ঠিক আছে বহা বুলি ক'লে। তাৰপৰা মোক NCCৰ ওপৰতে প্ৰশ্ন কৰিলে। মুঠতে আপুনি যদি গম পায় ল'ৰাটো
কিবা এটা বিভাগত বা জড়িত স্পৰ্টছ হওক বা কিবা বেলেগ ধৰণৰ, তো তাৰ বিষয়ে হয়তো আপোনালোকক প্ৰশ্ন কৰিব পাৰে। তো নিজৰ এৰিয়াটো যদি কিবা ভাল ভাল ইণ্ডাষ্ট্ৰি, ভাল ভাল কিবা টুৰিষ্ট প্লেচ তেনেকুৱা ধৰণৰ আছে, তো সেইবিলাকৰ ওপৰত ধ্যান দিব। তো সেইখিনি আৰু বিশেষকৈ ইমান হেৰি নহয়, দিগদাৰ নহয়। আপোনাৰ কনফিডেন্স লেভেল আৰু কি বুলি কয় মানে তাৎক্ষণিকভাৱে কিবা চিন্তা কৰিব পৰা শক্তি সেইটো হ'ব লাগে। তো এইখিনিয়ে মেইনটেইন কৰি থাকিব, মৰেলটো হাই কৰি থ'ব। বাকী মই আৰু নেক্সট ভালকৈ আকৌ এটা বনাম আৰু দুজনমান বন্ধু লগত লৈ, তো তাত আৰু ক্লিয়াৰকৈ বুজাম। আজিৰ ভিডিঅ'টো সাধাৰণ এনে মন গ'ল আৰু প্ৰেক্টিছৰ পৰা আহি থাকোঁতে এনে মন গ'ল যে দুটামান কৈ দিওঁ চাইক'মেট্ৰিক টেষ্টৰ ওপৰত। সেয়াই আছিল। ভাল লাগিলে কমেণ্ট কৰিব আৰু নিজৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। বাই বাই। সেইবিলাকেই হয় আৰু কি আছে। অঁ।